কি লৈছে বা গাড়ীখনে চৰকাৰৰ ফালৰ পৰা আহিছে। চৰকাৰ দিছে ন। এইকেইটাক তাত নিব নোৱাৰিব, বুজি পালে কথাটো? কাৰণ তাততো পজিটিভো থাকিব পাৰে নহয়, এইকেইটা আকৌ নিগেটিভ নহয়, বুজি পালে? কিন্তু ইহঁতক আপুনি ইয়াতো নমাই দিব নোৱাৰিব। এতিয়া নমাই ক'ত দি নমাব ক'ত যদি ইয়াতো নমাব নহয়, ততো নমাব। তোমালোকৰ ঘৰতে নাই এটা কাম কৰা, সেইবোৰ কথা নাই। তোমালোকক ইয়ালৈকে যদি দিছে আছে দে যাব পাৰিবি দে, টেনশ্যন নল'বি, যাব পাৰিবি। তিথিও আহিছে নেকি? আমাৰ ফালৰকেইটাতো গাড়ীত যাব। পৰেশ ভাই আহি ওলালি ইয়া এইফালে যাব কৈছে, এইফালে চব মেডিকেল হৈ আছে ন, ইমান ভয় কৰিবলৈ নাই। ভোক লাগি যায়। ঘৰবোৰ ক'ত আছে?